ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হয়? উত্তৰ 1966 চনৰ 3 এপ্ৰিলৰ পৰা। সৰ্বপ্ৰথম এনালগ কম্পিউটাৰ কোনে সাজিছিল? উত্তৰ লৰ্ড কেলভিনে। ভাৰতৰ কোনগৰাকী ব্যক্তিক মানৱ কম্পিউটাৰ বুলি আখ্যা দিয়া হৈছে? উত্তৰ শকুন্তলা দেৱীক। প্ৰথম কম্পিউটাৰটো হ'ল উত্তৰ এবেগাছ। ভাৰতবৰ্ষই নিজাকৈ সাজি লোৱা প্ৰথম ছুপাৰ কম্পিউটাৰৰ নাম কি? উত্তৰ পৰম। ডিজিটেল কম্পিউটাৰৰ প্ৰথমে বিকাশ ঘটোৱা ব্যক্তিজন কোন? উত্তৰ H.H. আইকেন। প্ৰথম বৈদ্যুতিক ডিজিটেল কম্পিউটাৰটোৰ নাম হ'ল উত্তৰ এনিয়াক। কোনটো কোম্পানীয়ে মেকিনটছ কম্পিউটাৰ উদ্ভাৱন কৰিছিল? উত্তৰ এপল। ইলেক্ট্ৰনিক কম্পিউটাৰৰ প্ৰথমে ক'ত বিকাশ ঘটোৱা হৈছিল? উত্তৰ পেনিছিলভানিয়া বিশ্ববিদ্যালয়ত। এনালগ আৰু ডিজিটেল দুয়োবিধ যন্ত্ৰৰ বৈশিষ্ট্যসমূহ একেলগ কৰি সাজি লোৱা কম্পিউটাৰবিধ কি? উত্তৰ হাইব্ৰিড কম্পিউটাৰ। কম্পিউটাৰৰ কোন অংশই সম্পন্ন কৰা কাম প্ৰদৰ্শন কৰে? উত্তৰ মনিটৰ। আটাইতকৈ শক্তিশালী কম্পিউটাৰ কি? উত্তৰ ছুপাৰ কম্পিউটাৰ। কম্পিউটাৰৰ প্ৰায়েই ব্যৱহাৰ হোৱা পাঞ্চ কাৰ্ডৰ আৱিৰ্ভাৱক কোন? উত্তৰ হাৰমান হলাবিট। কম্পিউটাৰ সঁজুলিক কি বুলি কোৱা হয়? উত্তৰ হাৰ্ডৱেৰ। ছফ্টৱেৰ মানে কি? উত্তৰ আপোনাৰ কম্পিউটাৰৰ বাবে কিছুমান নিৰ্দেশনা। যিকোনো এপ্লিকেশ্যনত একেলগে কাম কৰিবলৈ কি প্ৰগ্ৰাম ব্যৱহাৰ কৰা হয়? উত্তৰ ছফ্টৱেৰ। এটা ছফ্টৱেৰৰ নাম লিখা। উত্তৰ উইণ্ড'জ XP। কম্পিউটাৰত ভাইৰাছে আক্ৰমণ কৰে বুলি সৰ্বপ্ৰথম কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ ডক্টৰ মাৰ্ক গেছনে। কম্পিউটাৰৰ কোনটো প্ৰগ্ৰামক আটাইবোৰ কম্পিউটাৰ প্ৰগ্ৰামৰ গুৰু বুলি কোৱা হয়? উত্তৰ MS-DOS। কম্পিউটাৰত ব্যৱহাৰ কৰা ইণ্টিগ্ৰেটেড চাৰ্কিট চিপছবোৰ কিহেৰে তৈয়াৰী? উত্তৰ চিলিকন। কম্পিউটাৰক চিনাক্ত কৰা এড্ৰেছটো হ'ল উত্তৰ IP ঠিকনা। বিশ্ব ইতিহাসত কাক প্ৰথম প্ৰগ্ৰামাৰ বুলি বিশ্বাস কৰা হয়? উত্তৰ লেডি আডা বাইৰন। সৰ্বপ্ৰথম কোনজন বিজ্ঞানীয়ে কম্পিউটাৰ লেংগুৱেজ ব্যৱহাৰ কৰিছিল? উত্তৰ কনৱাৰ্ড জুজে। ভাৰতৰ কোন ঠাইক চিলিকন ভেলী বুলি কোৱা হয়? উত্তৰ বেংগালুৰু। বিট বুলিলে কি বুজোৱা হয়? উত্তৰ বাইনাৰী ডিজিট। স্পেচিয়েল কেৰেক্টাৰ বুলি কাক বুজোৱা হয়? উত্তৰ ষ্টাৰ হেছ এণ্ড etc. আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। আগতো এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভাল লাগিলে লাইক কৰক। ধন্যবাদ।